গাইজ কি খবৰ আজি আশা কৰোঁ সকলো ভালে আছে আৰু আজি মানে একদম ভাত খোৱা পাতৰ পৰা আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো জেঠাই ঘৰত আহি আজি মানে ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে আপোনালোকে চাই থাকিব শেষলৈকে হাঁহ মাংস ভাত খাই আছোঁ তো চাই থাকিব ভিডিঅ'টো হে গাইজ পাই গ'লোহি মানে আজি মানে ভিডিঅ'টো ধামাকা হোৱাৰ কথা আছিলে ধামাকা মানে কি মোৰ কাৰণে ধামাকা আৰু মই মানে আজি মামাহঁতৰ ঘৰলৈ আহিছোঁ মামাহঁতৰ ঘৰলৈ অহাৰ কাৰণ এটাই মানে কি বহুত দিন অহাও নাই আৰু তাতকৈ মানে কি এতিয়া হৈছে ধান দোৱাৰ দিন মানে এতিয়া কি আঘোণ হয় নাই আঘোণ মাহত মানে ধান দাই ন সেইকাৰণে আহিছোঁ ধান দোৱা মানে কি ধান চান পথাৰ আছে মামাহঁতৰ ঘৰ সেইফালে মামাহঁতৰ ঘৰ আৰু মানে মামাহঁতৰ ঘৰ পিছফালে গোটেই পথাৰ আগফালেও পথাৰ এতিয়া মানে পূৰা গধূলি হৈ গ'ল আৰু আহোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইটোৱে কথা আৰু মানে বহুত ভাল লাগে সেইকাৰণে আহিছোঁ তো আপোনালোকক কাইলৈ ৰাতিপুৱা গোটেই পথাৰসমূহ দেখুৱাম দেই আছে ডাঙৰ মামা ছোৱালী নামটো কৈ দে নমস্কাৰ মোৰ নাম শ্ৰীমতী ঋতুপৰ্ণা কছাৰী এজনী আমাৰ ভণ্টি সৰু ভণ্টি কোৱা নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী সুপ্ৰিয়া কছাৰী আইঅ সুপ্ৰিয়া কছাৰী তাৰপিছত আৰু এইখন হৈছে পথাৰ এখন পিছফালে পথাৰ আৰু সেইফালে আছে পথাৰ এইফালে ধান দাই আছে তো কাইলৈ ৰাতিপুৱা দেখুৱাইছোঁ তো গাইজ মানে আৰু এটা কথা ক'ম দেই ইয়াতে ধান দালে একদম ফৰিং ওলাই ফৰিং খাবলৈ আহিছোঁ ফৰিঙো খাই বহুত ভাল লাগে ফৰিং আপোনালোকে চিনি পায় নে নাপায় নাজানো তো এতিয়া মানে ভিতৰত গৈ পিনি ফৰিং মানে আজি মামী ঢেৰ এসোপামান ফৰিং একদম ধৰি আনিছে তো খাই মোৰ বহুত ভাল লাগে আগতে নাখাইছিলোঁ কিন্তু খাই পিনি মানে টেষ্টটো পালোঁ তো সেইকাৰণে ভাল লাগে ফৰিং খাই সেইকাৰণে মানে আহিছোঁ আৰু সেইটো এটা আৰু ভিতৰত গৈ পিনি দেখুৱাইছোঁ ফৰিং কিমান পালে এসোপামান পালে তো আৰু কোনে ফৰিং চিনি পায় আৰু ভাল পায় খাই পিনি ক'বচোন কমেণ্ট এটা কৰি দেখিছা ভণ্টি একদম পেপা চেপা বনাই আছে বনাই আকৌ এইটো বেয়া হ'বও পাৰে এইটো ডিলেট কৰিবি দেই আৰু মানে ধান দোৱা দিনত মানে আৰু এটা কথা হেৰি এই পেপা বজায় পেপা এনেকুৱা হেৰি নৰা এনেকৈ লৈ পেপা কোনো এনেকুৱা অকণমান ফকত এডাল চাই পিনি পেপা বজাব কেনেকৈ বজায় তেনেকৈ বজায় বোলে তো কাইলৈ ৰাতিপুৱা একদম পেপা চেপা বজাই মেলি দেখুৱাম দি বাই বোলে এতিয়া মানে আমি এতিয়া গধূলি হৈ গ'ল বেনীডাল আগলি কৰি দিছোঁ এতিয়া বেনী আজি মই বেনী উঠিছোঁ মোৰ কেনেকুৱা লাগিছে ভূত লাগিছে ৰ চাই লওক গাইজ ফৰিংখিনি চাওঁগৈ ব'লে এতিয়া আমি ফৰিং দেখুৱাম আপোনালোকক ফৰিং দেখো এইখিনিয়ে হৈছে ফৰিং বাকী দিয়ে এখনত এইখিনিয়ে ফৰিং এইখিনি খাবা আৰু আজি ফৰিং খাম খাই নাখাম বা কেঁচাকৈ খাই নাই ভণ্টিহঁতে নাখায় খা বাৰু চাওঁ কেঁচাকৈ খাইছ লেটি কেঁচাকৈ খাই নি খাম দে উলিয়া এইখিনি এতিয়া গুচাই মেলি পাখিখিনি গুচাই মেলি লওঁ এয়া ভণ্টিহঁতে গুচাই আছে তাৰপিছত খাই দেখুৱাম ফাইনেলি ফৰিং গুচাই হৈ গ'ল পাখি চাখি চিঙি তো এতিয়া বনাই লওঁগৈ আৰু বনাই মানে কি কৰিম ফ্ৰাই কৰিম হয় নাই তো ফ্ৰাই মামী এইটো ফ্ৰাই কৰি ফ্ৰাই কৰি পিনি খাই পিনি দেখুৱাই আছোঁ মানে আজি মামাহঁতলৈ আহিছোঁ যিহেতু এয়া মামাহঁতে আনিছে মাংস ব্ৰইলাৰ মাংস তো আজি মানে ব্ৰইলাৰ মাংস ভাতো খাম আৰু ফৰিঙো খাম আৰু মানে ফৰিং খোৱা সময়ত দেখুৱাম আৰু ভাত খোৱা সময়তো দেখুৱাম বাৰু আৰু এতিয়া এয়া চাব পাৰে ফৰিং একদম পূৰা ফ্ৰাই হৈ আহি গ'ল একদম ধুনীয়াকৈ খাই ল'ম চাব দেই খাম এতিয়া কিমান টেষ্টি
এজনী হৈছে ফৰিং দেখিছে একদম নেগুৰতে ধৰি লৈছোঁ খাম এই চাব দে টেষ্টি ধুনীয়া লাগিছে নে টেষ্টি লাগিছে আপোনালোকে কোনে কোনে খাই ক'বচোন ফৰিং খাই ভাল পাওঁ আমি তোমালোকে খাই কেনেকুৱা পোৱা অঁ তোমালোকে খাই কেনেকুৱা পোৱা জনাবা দেই ফৰিং খাইছোঁ এইজনী ফৰিং এইটোৱে কাৰণ আছিলে ফৰিং খোৱা এয়াই হৈছে আৰু মাংস মানে বনাই কৰি হৈ গ'ল এতিয়া ভাত চাত খাই লওঁ আৰু ৰাইজ মানে এতিয়া ভাত পানী খাই হৈ গ'ল পূৰা একদম খাই কৰি ল'লোঁ আৰু এতিয়া আৰু বেছি টাইম নাই চবতে এতিয়া কেইটা বাজিছে এতিয়া 7:30 হৈছে 7:30 আমাৰ মামাহঁতৰ ঘৰ ফালে মানে একদম পূৰা সোনকালে মানুহে ভাত পানী বনাই খায় আৰু গধূলি হোৱা মাত্ৰকে ধান দাই মেলি আহে আৰু কষ্ট কৰি মেলি এইফালে চৈ দিছে বাৰণ্ডাখনতে পূৰা ধান চান থৈ দিয়া আছে ডাঙৰি আনি তো সেয়াই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে কাইলৈ ৰাতিপুৱা আকৌ লগ পাম একদম ৰাতিপুৱা উঠি তো আজিলৈ বাই বাই হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি মানে আহি গৈছোঁ মানে কি কালি ৰাতি হৈ গ'ল ন একো দেখুৱাবলৈ নহ'ল তো আজি মানে একদম গোটেই পথাৰ দেখুৱাম আপোনালোকক এইখন হৈছে কাচি এতিয়া মই মানে ধান কাটিবলৈ যাম মানে এনেই আৰু অলপ কাটি চাওঁগৈ তো ব'লক পথাৰলৈ গৈ আছোঁ এইখনে হৈছে পথাৰ একদম ধুনীয়াকৈ এইফালে ধান চান কাটি হৈ গ'ল বাৰু ইয়াতে আৰু আগফালে আগলৈও গৈ থাকিলে বহুত ডাঙৰ পথাৰ আছে একদম দেখুৱাই আছোঁ তো ব'লক গাইজ মানে কথা এটা ক'ম দে আমি মানে পথাৰলৈ গৈছোঁ তাৰপিছত ইয়াতে আহিলোঁ আহি পিনি সোমাইছোঁ গোটেই আমাৰ ইয়াত মানে পূৰা মামা ঘৰত বান্দৰ চান্দৰ ঢেৰ সোপাহে আৰু বান্দৰ মানে কাঁচিখন আজি লাগিলে বান্দৰ মানে গোটেই পাকঘৰত সোমাই কি বস্তু পালে দেখুৱাই আছোঁ বলক ইয়াত দেখিছেনে বিলাহী আটা কি যে পিঁয়াজ চিয়াজ গোটেই অৱস্থা নাই ৰাম ৰাম বান্দৰৰ কাম এয়া দেখিলে আৰু বান্দৰৰ মানে লীলা খেলা গোটেই একদম মানুহ নাথাকিলে হয় নিজান পালে হয় একদম ওপৰেদি একদম আহি চবৰে আৰু চবৰ ঘৰতে এখন মামা ঘৰত বুলিয়ে নহয় আৰু ইয়াতে চবতে বহুত বান্দৰ আছে কি খেলিছ তাহাঁতি আমি হোটেল খেলিছোঁ হয় নেকি কি বনাইছনো কি কৰিছ ভাত বনাইছোঁ হয় নেকি অকণমানি সেইটোৱে হৈছে ধানৰ ভঁৰাল এইটো 2014 চনত বনোৱা হৈছিলে নাম চাম লিখি থৈছে পূৰা একদম এইটোৱে হৈছে ধানৰ ভঁৰাল এইটো হৈছে গোহালিত গৰু নাই বাৰু এতিয়া বৰ্তমান সেয়াই আৰু পৰিৱেশ এইফালে এটা পুখুৰী আছে পুখুৰীটো দেখুৱাই আছোঁ বলক পুখুৰীটো মানে হেৰি ইয়াতে মাছ চাছ আছে বাৰু অলপ চলপ ঘোলা হৈ আছে পানীখিনি বহুত লেতেৰা হৈ আছে তো আজি মানে ইয়াতে মাছ ধৰিম বুলি ভাবিছোঁ তো আপোনালোকক দেখুৱাই থাকিম ভাত খাইছা নেকি ভণ্টি ভাত কিহে খাইছানো মাংস ক'তা মাংস
এয়া অঁ মোক নিদিয় ডিম কেটে কমকে হয় নি খোৱাহি গৈছোঁ খা আকৌ খাই দেখুৱা ইছ দিছোঁ এয়া কফি খাইছে হেনো তাই কফি খাইছে তই খা আকৌ ধুনে মই খাম ৰ'ব মই বাকিমান কফি খাই কেনেকুৱা লাগিলে ভালেই লাগিছে ভাল লাগিছে বা মানে ধান কাটি পিনি পূৰা দাৱনীখিনিয়ে মানে আমাৰ মামীহঁত আৰু সেয়া মামীহঁতে পূৰা ভাত পানী খাই আছে আৰু পথাৰতে একদম কাটি হৈ যোৱাৰ পিছত আনি পিনি পথাৰতে খায় আৰু ন দাৱনীখিনিয়ে তো এটা দেখুৱালোঁ সেনেকুৱা এটা দৃশ্য মানে ধান কাটি পিনি মানুহে কেনেকৈ তাত ভাত পানী খায় তো সেয়াই আৰু মানে এতিয়া ভাত পানী খাই হৈ গ'ল পূৰা পথাৰৰ পৰা আহি ল'লোঁ পথাৰৰ পৰা আহি লৈ এতিয়া মানে ভিডিঅ'টো অকণমান ধামাকা মানে কি মানে আপোনালোকে সকলোৱে চিনি পায় এজন মানে দাদা বুলিয়ে ক'ব লাগিব এতিয়া আমাতকৈ যিহেতু ডাঙৰ আৰু মানে এইটো কি বুলি কয় নেমু টেঙা ইউটিউবাৰ যোনটো ৰ'ষ্টাৰ তো মানে তেখেতক লগ পাম বুলি ভাবিছোঁ আমাৰ মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় অকণমান গ'লে নেমু টেঙাৰ ঘৰ পায় আৰু তো দাদাজনক লগ পাম বুলি ভাবিছোঁ যদি মানে তেখেত এতিয়া মানে বৰ্তমান গাঁৱত নাই মামাহঁতৰ ঘৰৰ ওচৰত তেখেত আছে হেৰিত তিতাবৰ চাৰিআলিত তাৰপিছত যদি মানে আজি এতিয়া আহি পোৱা যদি অকণমান দেৰি হয় তেতিয়াহ'লে কাইলৈ একদম মৰ্ণিঙতে লগ পাম বুলি কৈছে দাদাজনক ফোন কৰিলোঁ তো মানে বহুত এক্সাইটেড হৈ আছোঁ মানে এনেকুৱা এজন ডাঙৰ আমাতকৈতো বহুত ডাঙৰ আমিতো এতিয়া সৰুতে এতিয়া মানে নতুনকৈ ইউটিউব চেনেলটো খুলি আছোঁ ন আমিতো ইমান প্ৰ' নহয় তো মানে কি মানে ভণ্টিহঁতো আহিছিলে আজি লগ পাম বুলি কিন্তু মানে তেখেতে ক'লে কি ঘৰত নাই বুলি তো মানে আজি এতিয়া লগ পোৱা নহ'ব মানে বহুত মানে কি কথা ক'ম নক'ম মানে ভাবিয়ে পোৱা নাই একদম কথাই ওলোৱা নাই তো তেখেতক লগ পাম তেখেতক বুলি ক'ব লাগিব আৰু তেখেতক লগ পাম কাইলৈ মৰ্ণিং একদম মৰ্ণিঙত তো মানে কাইলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ এতিয়া মামা ঘৰত আছোঁ যিহেতু তো কাইলৈ মানে ঘৰলৈ যোৱাৰ আগত তেখেত মোক আহি লগ কৰিব তো মানে বহুত ভাল লাগি আছে মানে মোৰ মানে একদম কি ক'ম আৰু কাইলৈ মানে লগ পাম আৰু মানে কি লাজো লাগে ভিডিঅ' বনাবলৈ কিন্তু বনাবলৈ চেষ্টা কৰিম আৰু মানে তো আপোনালোকক দেখুৱাই থাকিম মানে কি ক'ম